নমস্কাৰ সকলোলৈকে এটা সুন্দৰ ৰাতিপুৱা এটা সুন্দৰ পৰিৱেশৰ সৈতে মই ঈশান কৌশিকে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ঈশান কৌশিক ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱাৰ হৈছে সময় 8:15। আমি গৈ আছোঁ কলেজৰ এটা কামত খাময়াং, যাক আমি টাই খাময়াং বা কিছু শ্যাম বুলিও আমি জনা যায়, তেওঁলোকৰ শ্যামসকল বুলিও কোৱা হয় তেওঁলোকক। আমি তেওঁলোকৰ লোকৰীতি লোকাচাৰ খাদ্যাভাস ৰীতি নীতি সাজপাৰ কেনেকুৱা ধৰণৰ এই সম্পৰ্কত আমি এটি অধ্যয়ন কৰিবৰ বাবে তেওঁলোকৰ অঞ্চললৈ যাবলৈ ওলাইছোঁ। মেছেজ আহিছে কাৰণ লগৰখিনি ৰখি আছে কিছুমান, আৰু আমাৰ এতিয়ালৈকে গাড়ী অহা নাই। গাড়ী অহালৈ মই ৰখি আছোঁ। আমি আকৌ লগ পাম গাড়ী আহিলে। গাড়ীত কোন কোন যাব, ক'ত যাব, কি কৰিব, কি কথা, চব আপোনালোকে শেষৰলৈকে চাই থাকিব। আমাৰ গাড়ী আহি গ'ল এণ্ড এইখন হৈছে আমাৰ গাড়ী। অ'কে, আমি মই উঠি লওঁ, তাৰপিছত আপোনালোকৰ সৈতে কানেক্ট কৰিম। খুলিয়ে দিয়া নাই, খুলি দিয়ক ক, খুলি দিয়ক ক। ঐ পাও খোলা, মোক খুলিয়ে দিয়া নাছিল। এইফালে মম্মী, এইফালে ভিনদেউ আছে, এইফালে আমাৰ বডু কি পাও। তো আমি এনেকৈ যাত্ৰাটো আৰম্ভ কৰিবলৈ লৈছোঁ। হা 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 কি চোলা? অলপ সময়লৈকে মই খুব গহীনকৈ কথা পাতি আছিলোঁ, কিন্তু ইয়াৰ পিছৰ যিখিনি হ'ব একদম ফটুৱা হ'ব। এতিয়াহ'লে লগ পাম আমাৰ নেক্সট ডেষ্টিনেশ্যন ডিম্পি। আমি ডিম্পি বুলি এজনী যায়, পোৱালী ছোৱালী এজনী আমি লগত লৈ যাম। তাইৰ ঘৰলৈ আমি গৈ আছোঁ। এতিয়া তাইক লৈ যাম এফালেদি কলেজ ন, তাৰপিছত কলেজৰ পৰা আমি ডিম্পিহঁতৰ ঘৰলৈ। গতিকে আপোনালোক শেষলৈকে মোৰ ব্লগটো চাই থাকিব। আকৌ এবাৰ কৈছোঁ, বেছি দীঘল নহয়। কপিৰাইট লাগিব বুলি ভয়তে মই এওঁলোকৰ চিনাকিটো এনেকৈ দি দিছোঁ। এয়া ৰীনাক্ষী এফালে আৰু এইফালে আছে নেহা। এতিয়া কোন উঠিব? এয়া হিমাশ্ৰী, হাই কৈ দে। এইজনী আমাৰ হিমাশ্ৰী পালেহি। যাও হ'ব, হাৱা মায়া নালাগে আকৌ। আমি আহি পালোহি। এখন দেখিছে কিয় হিমাশ্ৰী, হিমাশ্ৰী এখন কি বুলি কয় গেটখন? বৌদ্ধ বিহাৰ যেনিবা। বাই। এইফালে আমি এতিয়া ভিতৰলৈ নাই সোমা, ভিতৰলৈ সোমাম। বাহিৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া ন। ভিতৰলৈ যাম আৰু সকলো চব পোৱাহি নাই যে। বৌদ্ধ বিহাৰ ওলাই গৈছিল, কুকুৰে ভুকিলে লৰ মাৰি আহিলে। এয়া আমি তেওঁলোকৰ য'ত পূজা পাতল হয়, য'ত মূৰ্তিসমূহ ৰাখে, আমি তাতে ধূপ আৰু মম লৈ আহিছোঁ, কাৰণ ইয়াতে ধূপ আৰু মম জ্বলায়। এয়া বাইদেউহঁত পালেহি। বাইদেউ অনুভৱ কেনেকুৱা? ভাল লাগিছে ইয়ালৈ আহি। শান্ত পৰিৱেশ, বুদ্ধ ধৰ্মৰ বিভিন্ন বুদ্ধ মূৰ্তিবিলাক দেখিছোঁ। আমি এই বিষয়ে এতিয়া ভালকৈ লগ কৰি পেলাই সুধিম, কেনেকুৱা মূৰ্তিৰ পৰা সংগ্ৰহ কৰিছে তেওঁলোকে, নিজেই ক'ৰবাত মানে বিশেষ কাৰোবাৰ পৰা পাইছে নেকি, বা তেওঁলোকৰ ধৰ্মীয় পৰম্পৰা কি, বৌদ্ধ ধৰ্মৰ কি পৰম্পৰা ইয়াত পালন কৰা হয়, উৎসৱ পাৰ্বণ এইবিলাক কেনেকুৱা ধৰণৰ পালন কৰা হয় এইখিনি সুধিম। আৰু কি গ্ৰন্থ আছে, পালি ভাষাৰ গ্ৰন্থটো থাকিবই চাগে। পালি ভাষাৰ আৰু কি আছে, তেওঁলোকৰ পালি স্কুল আছে নেকি, এইবিলাক গোটেইখিনি আমি জানিবলৈ আহিছোঁ। তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ, তেওঁলোকৰ খাদ্যাভাস,
এই গোটেইখিনি আমি আজি সংগ্ৰহ কৰিম বুলি আহিছোঁ ইমানখিনি পাৰোঁ এতিয়ালৈকে ভান্তেক লগ পোৱা নাই নাই আহিব চাগে এইফালে আমাৰ আছে বাইদেউ খুব ভাল লাগিছে বহুত দিনৰ পৰা মানে আহিম বুলি ভাবি আছিলোঁ শ্যামগাঁৱতো আমাৰ এতিয়া ক্ষেত্ৰ এখনৰ আমি আমাৰ বিষয়ৰ লগত জড়িত আমি ইয়ালৈ আহিছোঁ গতিকে আৰু বিশেষকৈ বৌদ্ধ ধৰ্মৰ আমাৰ সমাজ ব্যৱস্থাৰ প্ৰাচীন কালৰ পৰা যিখিনি আমাৰ সমাজৰ হিতাৰ্থে কাম কৰি আছে আমি স্বচক্ষে আজি দেখিবলৈ পাম আৰু শান্ত সলিল বৌদ্ধ মূৰ্তি দেখি মনটো আনন্দৰে ভৰি পৰিছে আমি পিছৰখিনি আমি পিছত লগ পাম মনটো কিবা এনেই ভাল লাগিল তোমাৰ মানে আহি পেলাই কিবা এনেই ভাল লাগে মোৰ কিন্তু ভাল লাগিছে সেইটো মই সেই অনুভৱটোহে কৈছোঁ ভাল লাগে এনেও যিটো যে আছিলে বুদ্ধং শৰণম গচ্ছামি ধৰ্মং শৰণম গচ্ছামি সংঘং শৰণম গচ্ছামি এইদৰে হাঁহি ফূৰ্তিৰ মাজেৰে আমি উপস্থিত হ'লোহি আমাৰ বৌদ্ধ বিহাৰ বালিজান শ্যাম গাঁৱৰ বৌদ্ধ বিহাৰত আমি উপস্থিত হ'লোঁ আৰু এখেতৰ নাম হৈছে আমাৰ অতিকৈ মৰমৰ পুলুং অৰ্থাৎ বৰদেউতা চৈমেদ শ্যাম এখেতে আমাক টাই খাময়াংসকল বা শ্যামসকলৰ যি ইতিহাস তেওঁ ধুনীয়াকৈ বুজাই দিছে তেওঁলোকৰ সাজপাৰ খাদ্যাভাসৰ কথা সুন্দৰকৈ বুজাই দিছে তেওঁলোকৰ উৎসৱ পাৰ্বণ কিদৰে তেওঁলোকে উৎসৱসমূহ পালন কৰে কেনেকুৱা কি তিথিত কি মাহত কিদৰে হয় সকলোবোৰ আমাক বুজাই দিলে ধুনীয়াকৈ আমি বুজিলোঁ আমি খুব মনোযোগেৰে শুনিলোঁ আপোনালোকক এটা পাৰ্ট 2 ভিডিঅ'ত মই সকলোবোৰ সংযোগ কৰি মই আপোনালোকলৈ আগবঢ়াম ভিডিঅ'টো যিহেতু বহুত দীঘল হৈ যাব সেইবাবে মই তেওঁলোকৰ এই যি উৎসৱ পাৰ্বণ সাজপাৰ বিষয়ে মই এটা ধুনীয়াকৈ ভিডিঅ' বনাই মই আপোনালোকক দিম দিনটো ঘূৰি পকি অৱশেষত ভোকেও পেটেও মাত দিলে আমাৰ বিষয়টোৰে অন্তৰ্ভুক্ত এটা অন্যতম হৈছে আমাৰ খাদ্যাভাস তেওঁলোকৰ খাময়াংসকলৰ খাদ্যাভাস খুব ধুনীয়াকৈ লাহি চাউলৰ টোপোলা ভাত যি কৌপাতত দি পিনে আমাক টোপোলা ভাত দিলে ইয়াত এয়া তিতা ভেঁকুৰৰ চাটনি তিতা ভেঁকুৰৰ ধুনীয়াকৈ চাটনি দিছে এয়া কৰাই দিয়া মুৰ্গী মাংস লগতে আছিলে আমাৰ কলডিল তাত পকৰি সোমাৰো বগা তুলসী মছলা পকৰি সোমা বগা তুলসীৰ মছলা তৈয়াৰ কৰি তেওঁলোকে কলডিলটো খুব ধুনীয়াকৈ বনাইছে এফালে আছে মাছ আৰু আপোনাৰ খৰিচাৰ পিটিকা এফালে কেঁচা ঢেকীয়া আৰু পিটিকা সেইপিনে আলু পিটিকা তাৰপিছত আছে আলু পিটিকাটো তেওঁলোকৰ ট্ৰেডিশ্যনেলতে ধৰিব পাৰি আৰু এইফালে আছে এবিধ শাক নাজানো পাহৰিছোঁ নামটো আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহ'লে মই নিশ্চয়কৈ কমেণ্টত জনাই দিম তেওঁলোকৰ পৰম্পৰাগত খাদ্যসমূহ খাই বৰ ভাল লাগিল খাই হোৱাৰ পিছত সকলোৰে কথা মহলাটো থাকেই এইবিলাক বেলেগ কমেডি মোৰ লগৰবোৰ চাওঁ আহক তামোল খালোঁ তামোল আধা খাই দিম অকণমান চাওঁ তো চাই থকা ভিডিঅ'টো শেষলৈকে আৰু মই কৈছোঁ যে এই ভিডিঅ'টো 2টা পাৰ্টত বা 3টা পাৰ্টো হৈ যাব পাৰে কোনো ঠিকান নাই নাই দেখাই নাই আজিলৈকে মই আজিবা বনাইছোঁহে খাই কেনেকুৱা কেনেকুৱা লাগিলে খাই কি মজা তামোল এৰিবই পোৱা নাই চ' এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ কৰিলোঁ ইমান ভাল লাগিছে মানে ভাষাৰে বুজাব পৰা নাই আমাৰ কিবা পৰীক্ষা যে কিবা আহি আছে কিবা যে প্ৰজেক্ট পেপাৰ এখন যে বনাবলৈ আছে এতিয়া ইয়াত আহি পাহৰিছোঁ তহঁতে পাহৰিছনে অলপ টেনশ্যন ফ্ৰী হৈছোঁ সেইটোৱে তোৰ কেমেৰাত ফিল লাগে বাবু আমাৰ হাই ডিম্পি বাবু কিবা কবি ঐ মোৰ মোবাইলটো ভাঙিব বাই 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 আহিছোঁতো এয়া দিনটোৰ ব্যস্ততাৰ অন্তত আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া ঘৰলৈ যাওঁ ক'তনো পাৰ্কলৈ যোৱা হ'ব এইসোপা নাযায় হেনো পাৰ্কলৈ তেতিয়াহ'লে এতিয়া ঘৰলৈ যাওঁগৈ আপোনালোকে যদি মোৰ ভিডিঅ'টো লাইক পায় কি আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব গতিকে আপোনালোকে এতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ এতিয়া কেইটা বাজিলে
4:05 বাজিবলৈ আৰু 20 মিনিট আছে তো ঘৰো পামগৈ 5 মান বজাতে চাগে 5:30 মান বজাত পামগৈ আৰু তেতিয়াহ'লে বাই বাই চাই থাকিব শেষলৈ মোৰ ভিডিঅ'টো চাই থাকিব দেই বাই বাই